bantana bangkola pe mesumang bangkola pe mesumang oi no karang bilumang hana payanam tamasuma. হেল্ল' নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আমাৰ ইউটিউব চেনেল টক্স। আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজি মাজুলীত অনুষ্ঠিত হ'বলগীয়া মিচিং ৰেগামৰ মিচিং ৰাইজৰ সকলোতকৈ সৰ্বোত্তম অনুষ্ঠান nékebangৰ প্ৰস্তুতি। আৰু মই বৰ্তমান উপস্থিত আছোঁ লেটুকেটু ৰেষ্টুৰেণ্ট, মাজুলী এটা বিখ্যাত অঞ্চল আৰু সেই এৰিয়াটোতে ইয়াত প্ৰেক্টিছ দ্ৰুতগতিত চলি আছে আৰু সেই সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক। আমাৰ মাজত আছে বিশিষ্ট শিল্পী আৰু মাজুলীৰ ছেকেণ্ড জুবিন বুলি যাক কোৱা হৈছিলে এটা সময়ত, এতিয়াও সেই নামেৰে জনাজাত ভাইকন্দা আছে মৰমৰ। আৰু আমাৰ সকলোৰে মৰমৰ বা ৰুমি কামান বা আছে। আৰু আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু গোটেই যিটো মিচিং nékebangৰ যিটো কাৰ্যসূচী, সাংস্কৃতিক কাৰ্যসূচী, যি গুৰু দায়িত্ব, সেই দায়িত্ব আপোনালোকৰ মাজত আহি পৰিছে। ত' প্ৰস্তুতি সম্পৰ্কে অলপ ৰাইজক জনাওক। হয়, আমিতো আপোনাৰ 3 তাৰিখৰ দিনাখন আমাক যিদিনাখনে উদযাপন সমিতিয়ে আমাক প্ৰতিটো ইভেণ্টৰ কাৰণে আমাক মানে সাংস্কৃতিক উপসমিতি গঠন কৰি দিয়া হ'ল। তো সেইমতে মই সাংস্কৃতিকৰ ছেক্ৰেটাৰী ভাৱত কাম কৰি আছোঁ। গতিকে খুৰাজ ইয়াতে প্ৰেক্টিছ কৰিছোঁ লাচন চিকাৰীস্থিত লেটুকেটু ৰিজৰ্টত, চৰ্দাৰ আমাৰ Tmpkৰ সভাপতি টুটুপাংকিঙৰ লেটুকেটু ৰিজৰ্টত। আৰু এটা গেজেৰাটো প্ৰস্তুতি চলোৱা হৈছে, এনেকৈ খুৰাজ তেওঁলোকৰ স্থানত কৰিছে যেতিয়া তেওঁলোকৰো এটা ইচ্ছা আছে, গতিকে তাত কৰা হৈছে। আৰু কম্পিটিশ্যনটো এনেধৰণৰ আছে, আমাৰ মিচিঙৰ যিসকল মানে গুমৰাগ, লতা চমান আৰু ৰাগটোপ, সেইবিলাকৰ ওপৰত আমি এতিয়া কম্পিটিশ্যনটো কৰা হ'ব। আৰু ইয়াৰ পৰাই মই আহ্বান জনাইছোঁ তোমাৰ চেনেলৰ যোগেদি, আমাৰ যিমান মিচিঙৰ শিল্পী আছে তেওঁলোক সকলোৱে আহক, গীত পৰিৱেশন কৰক বুলি মই আমন্ত্ৰণ জনাইছোঁ। নিজৰ জাতিৰ হকে সকলোৱে ত্যাগ স্বীকাৰ কৰক বুলি মই কৈছোঁ। আৰু নানা জাতি উপজাতি সকলোৱে মিলি কিনি আমাৰ এই পিতৃস্বৰূপ আমাৰ nékebang শতবৰ্ষ অনুষ্ঠান যিহেতুকে, আৰু আমি শুনিবলৈ পাইছোঁ আমি সৰু হৈ থাকোঁতে, আমি জন্ম নোহোৱাৰ আগতে পিতাম্বৰদেৱ গোস্বামীৰ সভাপতিত্বত গেজেৰা গাঁৱত আমাৰ nékebang গঠন কৰা হৈছিল। গতিকে এতিয়া 100 বছৰ ভৰি দিছে, আমি সৌভাগ্য এই অনুষ্ঠানটোত যে আমি আগভাগ ল'বলৈ পাইছোঁ। গতিকে বহুত ভাল লাগিছে। তোমাৰ চেনেলৰ যোগেদি মই ইমানকে কৈছোঁ, ধন্যবাদ। আমাৰ ভাইকন্দা একচুৱেলি আমি আচলতে আমি আজি কেইবাদিনো ধৰি আজি আমি লেটুকেটৰ ৰিজৰ্টত প্ৰেক্টিছ কৰি আছোঁ, কোৰাছ প্ৰেক্টিছ কৰি আছোঁ। আৰু প্ৰায় ছোৱালী অহা নাই আজি বহুত কম ছোৱালী আমাৰ মাজত। ছোৱালী কমচে কম 50জনীৰ ওপৰত আছে। তো ভাল লাগিছে, আজি 60ৰ ওপৰত আছে।
তো গতিকে ভাল লাগিছে আমি আছোঁ ইয়াতে কোৰাছৰ প্ৰেক্টিছ কৰি আছোঁ আৰু টিচিং কৰি আছোঁ। অভিজ্ঞতা কেনেকুৱা? অভিজ্ঞতা ফালৰ পৰা ক'বলৈ গ'লে ভালেই লাগিছে, যথেষ্ট ভাল লাগিছে। ছোৱালীখিনি খুব কম সময়ৰ ভিতৰত, কম দিনৰ ভিতৰত শিকিছে ন? ছাকচেছফুল হৈছে। আৰু মিচিং ৰাইজক কি আহ্বান জনাব, কেনেধৰণে? মিচিং ৰাইজক আহ্বান জনাইছোঁ এইটোৱে যে আমাৰ মাজুলীত এনেকুৱা শতবৰ্ষ আজি nékebang পাতিছে, সৌভাগ্যৱান। তো সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, মুলুক চেণ্ট্ৰেল টানি কিলিডেমচিন ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে সকলো শিল্পীবৃন্দক আহ্বান জনাইছোঁ যে চবেই সকলোৱে আহক আৰু গীত পৰিৱেশন কৰক আৰু সাংস্কৃতিক দিশত আমাক অকণমান সহায় সহযোগিতা কৰক, সেইটোকে কামনা কৰিছোঁ। অনুষ্ঠিত হ'ব, উখল মাখল এটা পৰিৱেশ সৃষ্টি হ'ব, হয় হয়। চ' সেই উপলক্ষে এটা গান যদি আপুনি, মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট আৰু, মই আচলতে গান গোৱাৰ উদ্দেশ্য মোৰ নাই, কোনো শিল্পীক Asin mangumama matar sulado nama dekoi manam tu dagom nokam pinam palama nom daryanam palama oya bornoane Bantana Bangkola pe mesumang Bangkola pe mesumang Oy no karang bilumang Payanan tamasumang Asin mangumangama Matar sulado nama Dekoy manam dudago Nokam pinam palama Nom daryanam palama. Thank you.